নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RJ Study Point-লৈ। মই শ্ৰী ৰাজীৱ দাস আৰু আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ মই ইণ্ডিয়ান ইকনমিৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজি 10টা প্ৰশ্ন মই আলোচনা কৰিব ওলাইছোঁ আৰু এই 10টা প্ৰশ্নৰ প্ৰতিটো অপশ্যন 4টাকৈ অপশ্যন থাকে প্ৰতিটো প্ৰশ্নত আৰু 4টা অপশ্যনে মই থুলমূলকৈ এক্সপ্লেনেশ্যন কৰি যাম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাব বুলি আশা কৰোঁ। আজি প্ৰথম প্ৰশ্নটো এনেধৰণৰ, জন যোজনা কোনে আৰম্ভ কৰিছিল বা গঠন কৰিছিল? গতিকে 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব পাৰে? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গ নম্বৰটো শুদ্ধ উত্তৰ হ'ব। M.N. ৰায়ে জন যোজনা আৰম্ভ কৰিছিল। কেতিয়া কৰিছিল? 1945-ত। লগতে জানি থওঁ, জয়প্ৰকাশ নাৰায়ণ 1950-ত সৰ্বোদয় আঁচনি আৰম্ভ কৰিছিল। সৰ্বোদয় যোজনা কোনে আৰম্ভ কৰিছিল যে প্ৰশ্ন আমি ক'ব লাগিব যে জয়প্ৰকাশ নাৰায়ণে সৰ্বোদয় আঁচনি আৰম্ভ কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা কেতিয়া আৰম্ভ কৰা হৈছিল? অপশ্যন আছে 1992, 93, 94, 95। তো শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1993 চনত প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা আৰম্ভ কৰা হৈছিল। আৰু এই PMRY যি যোজনা, এই যোজনাটো 1993 লঞ্চ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল ভাৰতৰ যিখিনি নিবনুৱা শিক্ষিত লোক আছিল, সেই শিক্ষিত লোকসকলক, যুৱক যুৱতীসকলক কৰ্মসংস্থান দিয়া। আৰু 1993 চনতে যি বছৰ লঞ্চ কৰিছিলে, সেই বছৰতে ভাৰতৰ 10 লাখ যুৱক যুৱতী নিবনুৱা লোন প্ৰদান কৰা হৈছিল। এই যোজনাৰ ফালৰ পৰা নিবনুৱা লোন প্ৰদান কৰা হৈছিল। তৃতীয় প্ৰশ্নটো হ'ল, নীতি আয়োগৰ গঠন কেতিয়া হৈছিল? নীতি আয়োগৰ গঠন হৈছিল 1 জানুৱাৰী 2015 চনত। নীতি আয়োগ, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। ভাৰত চৰকাৰে 1 জানুৱাৰী 2015-ত যোজনা আয়োগৰ স্থানত এই আয়োগ গঠন কৰিছিল। আৰু এই আয়োগৰ বৰ্তমানৰ অধ্যক্ষ কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কাৰণ যোজনা আয়োগ বা নীতি আয়োগ সদায় অধ্যক্ষ সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে হয়। গতিকে বৰ্তমানৰ অধ্যক্ষৰ ৰূপত আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু উপাধ্যক্ষৰ ৰূপত আছে ভাইচ চেয়াৰমেন হিচাপে ডক্টৰ ৰাজীৱ কুমাৰ আৰু CEO বৰ্তমানৰ নীতি আয়োগৰ CEO হয় অমিতাভ কান্ত। চতুৰ্থ প্ৰশ্নটো হ'ল, নীতি আয়োগৰ অধ্যক্ষ কোন? আগৰ প্ৰশ্নটো আমি আলোচনা কৰিলোঁ নীতি আয়োগৰ অধ্যক্ষ কোন হয়। গতিকে শুদ্ধ উত্তৰ কি হ'ব? নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হয় সদায় নীতি আয়োগৰ অধ্যক্ষ। আৰু ৰাজীৱ কুমাৰ আছিলে ভাইচ চেয়াৰমেন আৰু অমিতাভ কান্ত আছিলে CEO বৰ্তমানৰ CEO। আৰু ৰাজনাথ সিঙৰ বিষয়েটো জানো, ৰাজনাথ সিং আমাৰ ভাৰতৰ কোন হয়? ডিফেন্স মিনিষ্টাৰ হয়, ভাৰতৰ ডিফেন্স মিনিষ্টাৰ বৰ্তমানৰ ৰাজনাথ সিং। 5 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ ৫মতম আৰ্থিক গণনা কেতিয়া হৈছিল? ভাৰতত আৰ্থিক গণনা আৰম্ভণি কৰা হৈছিল 1977 চনত, প্ৰথমবাৰৰ বাবে যি আৰ্থিক গণনা হৈছিল। আৰু ৫মতম আৰ্থিক গণনা কেতিয়া কৰা হৈছিল? 2005 চনত। লগতে 2014 চনত ভাৰতত লাষ্ট টাইম যিটো আৰ্থিক গণনা হৈছিল 2014 চনত হৈছিল। 6মতম যি আৰ্থিক গণনা হৈছিল 2014 চনত। 6 নম্বৰ প্ৰশ্নটো অতি ইম্পৰ্টেণ্ট হয়, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা কেতিয়া আৰম্ভণি কৰা হৈছিল? প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰম্ভণি কৰা হৈছিল 7 মে 2015 চনত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই যোজনা আৰম্ভ কৰিছিল। আৰু এই যোজনা মতে ইয়াৰ অন্তৰ্গত যি লোকসকল আছিল, যি এই যোজনাৰ অন্তৰ্গত থাকে, তেওঁৰ যদি দুৰ্ঘটনাত মৃত্যু হয় তেন্তে মৃত্যুৰ পিছত চৰকাৰৰ ফালৰ পৰা এই যোজনাৰ ফালৰ পৰা 2 লাখ টকা বীমা হিচাপে পাব। আৰু এই যোজনাত অন্তৰ্গত হ'বলৈ হ'লে আমি কি কৰিব লাগিব? জনধন একাউণ্ট খুলিব লাগিব। যদি জনধন একাউণ্ট নাই, জনধন একাউণ্ট খুলিব লাগিব। জনধন একাউণ্টৰ বাবে একাউণ্টৰ খোলাৰ পিছত তাত যেতিয়া আমি ট্ৰানজেকশ্যন কৰি থাকিম, সেই ট্ৰানজেকশ্যনৰ যি লাভ পাওঁ আমি, সেই লাভৰ পৰা বছৰি 12 টকাকৈ চৰকাৰে কাটি নিব। আৰু এই চৰকাৰে যি 12 টকা যে কাটি নিব বছৰি, সেই 12 টকাৰ বিনিময়তে আমাৰ এটা বীমা জমা হৈ থাকিব, অৰ্থাৎ লাইফ ইঞ্চুৰেঞ্চ হ'ব, যিটো ইঞ্চুৰেঞ্চ আমি যদি দুৰ্ঘটনাভাৱে আমাৰ মৃত্যু ঘটে তেন্তে আমাৰ পৰিয়ালবৰ্গ সেই 2 লাখ টকা পাব। এই 9 মে 2015 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু 2টা যোজনা ঘোষণা কৰিছিল। এটা আছিল অটল পেঞ্চন যোজনা আৰু এটা আছিল জীৱন জ্যোতি যোজনা। জীৱন জ্যোতি বীমা নামৰ এটা যোজনা আছিলে। 2টা যোজনা এই একে তাৰিখতে তেওঁ ঘোষণা কৰিছিল। যি জীৱন জ্যোতি বীমা যোজনা আছিল, জীৱন জ্যোতি বীমা যোজনাৰ অন্তৰ্গত লোকসকলে দুৰ্ঘটনাই হওক বা স্বাভাৱিক হওক যিকোনো ধৰণৰ যদি মৃত্যু ঘটে, মৃত্যুৰ পিছত চৰকাৰ এই যোজনাৰ ফালৰ পৰা 2 লাখ টকা হিচাপে পাব। কিন্তু এই যোজনাটোৰ লগত জড়িত থাকিব হ'লে, অন্তৰ্গত হ'বলৈ হ'লে আমি বছৰি 330 টকাকৈ জমা কৰিব লাগিব। এই যোজনাৰ ফাললৈ আমি বছৰি 330 টকাকৈ জমা দিব লাগিব। আৰু লগতে আমাৰ যিজনে এপ্লাই কৰিব এই যোজনাৰ কাৰণে তেখেতৰ বয়স 18 পৰা 50 বছৰ হ'ব লাগিব।
7 নম্বৰ প্ৰশ্নটো হ'ল স্বচ্ছ ভাৰত মিছনৰ আৰম্ভণি কেতিয়া কৰা হৈছিল? স্বচ্ছ ভাৰত মিছনৰ আৰম্ভণি এয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনতে কৰা হৈছিল। তেওঁ প্ৰথম যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তাৰপিছতে তেওঁ ঘোষণা কৰিছিল এই অভিযানটো। এটা অভিযান আছিলে, ভাৰত চৰকাৰৰ দ্বাৰা লোৱা এটা ডাঙৰ অভিযান আছিলে, যাৰ উদ্দেশ্য আছিলে ৰাস্তা পথ সকলোবোৰ পৰিষ্কাৰ আৰু চাফ চিকুণ কৰি ৰখা। পৰিষ্কাৰ আৰু চাফ চিকুণ মানে গোটেই ভাৰতবৰ্ষখন পৰিষ্কাৰ আৰু চাফ চিকুণ কৰি ৰখাই আছিলে স্বচ্ছ ভাৰত মিছনৰ উদ্দেশ্য। মহাত্মা গান্ধীয়ে যদিও ভাৰতবৰ্ষখন আৱৰ্জনাৰ পৰা মুক্ত কৰিছে, আৱৰ্জনা বুলি ক'লে বিদেশী যেনেকৈ বেলেগৰ অধীনত আছিল ব্ৰিটিছসকলৰ এটা আৱৰ্জনা বুলি ক'ব লাগিব ভাৰতৰ কাৰণে, তেওঁলোকৰ পৰা যদিও মুক্ত কৰাইছিল, কিন্তু ভাৰতখন যি মানে স্বচ্ছ ভাৰত হিচাপে ভাৰতক যিভাৱে মানে চোৱাটো বিচাৰিছিলে মহাত্মা গান্ধীয়ে, সেই সপোনটো মহাত্মা গান্ধীৰ পূৰ নহ'ল। আৰু সেই সপোনটো পূৰ কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হেনো এই স্বচ্ছ ভাৰত মিছনৰ আৰম্ভণি কৰিলে, যি অভিযানটো এই অভিযানটো আৰম্ভণি কৰিলে। 8 নম্বৰ প্ৰশ্নটো হ'ল প্ৰধানমন্ত্ৰী জন ধন যোজনা কেতিয়া ঘোষণা কৰা হৈছিল? প্ৰধানমন্ত্ৰী জন ধন যোজনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা ঘোষণা কৰা হৈছিল PMJDY কেতিয়া? 28 অক্টোবৰ 2014 চনত, যাৰ উদ্দেশ্য আছিল ভাৰতৰ সকলো পৰিয়ালক বেংকিং সুবিধা প্ৰদান কৰা। আৰু এই যোজনা যেতিয়া উদ্ঘাটন কৰিছিল, যি দিনটোত উদ্ঘাটন কৰিছিল, সেই এটা দিনৰ ভিতৰতে ভাৰতবৰ্ষত 1.5 কোটি লোকে বেংক একাউণ্ট খুলিছিল। 1.5 কোটি লোকে একেদিনাৰ ভিতৰতে বেংক একাউণ্ট খুলিছিল। আৰু তেতিয়া বেংক একাউণ্ট জনধন যি একাউণ্ট আছিলে, জনধন যোজনাৰ কাৰণে যিটো একাউণ্ট খুলিছিলে জনধন একাউণ্ট, আৰু একাউণ্টসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ খুলিব পৰা হৈছিল, মানে কি জিৰ' বেলেঞ্চত খুলিব পাৰিছিল। সেই একেদিনাৰ ভিতৰত ইমান 1.5 কোটি একেদিনাৰ ভিতৰতে লোকে খুলিছিল। আৰু অপশ্যনত থকা বাকীকেইটা যেনেকৈ 21 আগষ্ট 2014, অপশ্যনত আছে 21 আগষ্ট 2014, এইটো এটা ইম্পৰ্টেণ্ট তাৰিখ হয়। এই তাৰিখত ডিজিটেল ইণ্ডিয়া যি আঁচনি আছিলে এই আঁচনি ঘোষণা কৰিছিল। আৰু 25 ছেপ্টেম্বৰ 2014, 25 ছেপ্টেম্বৰ 2014 দীনদয়াল উপাধ্যায় অন্ত্যোদয়া যোজনাখন ঘোষণা কৰিছিল। আৰু লগতে 2 অক্টোবৰ 2014 আছিল স্বচ্ছ ভাৰত মিছন। আগৰ প্ৰশ্নটো আমি পাইছিলোঁ যে 2 অক্টোবৰ 2014 চনত স্বচ্ছ ভাৰত মিছন ঘোষণা কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল উজালা আঁচনি, উজালা যোজনা কেতিয়া ঘোষণা কৰা হৈছিল? উজালা আঁচনি কেতিয়া ঘোষণা কৰা হৈছিল? 1 মে 2015 চনত। এয়াও নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰাই ঘোষণা কৰা হৈছিল। ইয়াৰ অন্তৰ্গত মহিলাসকলক ফ্ৰী গেছ চিলিণ্ডাৰ প্ৰদান কৰা হয়, আৰু 2015 চনৰ পৰা প্ৰদান কৰি আছে, এতিয়াও কৰি আছে। মহিলাসকলৰ যিবিলাক মহিলাই পাব, মানে তেওঁলোকৰ বয়স 18 বছৰৰ অধিক হ'ব লাগিব, আৰু লগতে BPL কাৰ্ড আৰু বেংক একাউণ্ট থাকিব লাগিব। যদি বেংক একাউণ্ট, BPL কাৰ্ড আৰু 18 বছৰতকৈ তেওঁৰ বয়স অধিক হয়, তেতিয়া এই উজ্জ্বলা আঁচনি অন্তৰ্গত হ'ব পাৰে। লগতে ফ্ৰী গেছ চিলিণ্ডাৰ চৰকাৰৰ ফালৰ পৰা পাব। 10 নম্বৰ প্ৰশ্ন আৰু আজি শেষৰ প্ৰশ্নটো হ'ল স্মাৰ্ট চিটি পৰিযোজনা কেতিয়া ঘোষণা কৰা হৈছিল? স্মাৰ্ট চিটি পৰিযোজনা কেতিয়া ঘোষণা কৰা হৈছিল? অপশ্যন আছে ক 9 মে 2015, 25 জুন 2015, 1 জুলাই 2015 আৰু 1 ডিচেম্বৰ 2018। শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব 25 জুন 2015। আৰু অপশ্যন ক'ত আছে? 9 মে 2015। 9 মে 2015ত প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা ঘোষণা কৰিছিল। আগৰ প্ৰশ্নটো আমি আলোচনা কৰিছিলোঁৱে। আৰু 1 জুলাই 2015ত আছিলে ডিজিটেল ইণ্ডিয়া, আৰু 1 ডিচেম্বৰ 2018ত PM কিষাণ যি এটা আঁচনি, PM কিষাণ আঁচনি 1 ডিচেম্বৰ 2018ত লঞ্চ কৰিছিল। আজি 10টা প্ৰশ্ন ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টত জনাব, আৰু লগতে যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব বেলেগৰ, আনৰ যাতে সহায় হয় ভিডিঅ'টো চাই পিনে, যদি গুৰুত্বপূৰ্ণ আপোনালোকে ভাবিছে তেন্তে। আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মই পিছৰ ভিডিঅ'খিনি আপোনালোকে পাই থাকিব। ধন্যবাদ।